এখন অসমীয়া ভাইৰেল ৱেব সিৰিজ এখন জনপ্ৰিয় ৱেব সিৰিজ আছিলে চুপাচুপি তো চুপাচুপিখনৰ কথানো কোনে নাজানে তো সেই চুপাচুপিৰ পাৰ্ট 2 বুলি ক'ব লাগিব মুভি বনাব গৈ আছে তেওঁলোকে তো এটা অফিচিয়েল এনাউন্সমেন্ট টিজাৰ তেওঁলোকে অলৰেডি ইউটিউবত ৰিলিজ কৰিছে তো আহকচোন সেই টিজাৰটো চাই লওঁ কেনেকুৱা হৈছে Less creation. মন কৰিব সপৰিয়ালে চাব পৰা অথচ কিছু নষ্টালজিয়া এই কাহিনী কোনেও নোকোৱা তেজেৰে লুতুৰি পুতুৰি হৈ থকা চুপাচুপি নামৰ আধা কোৱা কাহিনীৰ তমাটো খন্তেক সময়ৰ পিছত 1 নম্বৰ প্লেটফৰ্মত আহি আছে कृपया ध्यान दें अपने पुराने दिन याद करके परिवार के साथ देखने लायक हो एक कहानी जो कहानी कोई नहीं कहता रथ से लोटपोट छुपा छुपी नाम की एक अधूरी कहानी का डब्बा थोड़ी ही देर में प्लेटफॉर्म क्रमांक 1 पर आ रही है আৰু কিমান পলাম যেতিয়ালৈকে উৰ্মিলাবোৰ বুকুৰ ৰঙা ৰংখিনিয়ে মানুহে দেখা পাই থাকিব ন তেতিয়ালৈকে দৌৰি থাকিব লাগিব মানে মানে কি বুকিছ মানে মানে উৰ্মিলাবোৰ ৰং নোহোৱা চকু পানী খেলিলে মন নকৰালৈকে আমি দৌৰি থাকিব লাগিব এইবোৰ ইণ্টেলেকচুৱেল কথাৰ কাৰণে আমাৰ অসমীয়া চিনেমা নচলে যাৰ যি মন যায় চাই থাকক কোনোবা উৰ্মিলাবোৰ ৰং চাই ভাল পাইছে কোনোবা উৰ্মিলাবোৰ ৰং নোহোৱা চকু পানী চাই ভাল পাইছে তাত আমাৰ কি হায় যায় চিনেমা চিনেমা তোৰ উস্তাদিৰ কাৰণে আমি জেললৈ গলো তোৰ উস্তাদিৰ কাৰণে আমাক ৰমাৰ ভূতটো এতিয়াও খেলি ফুৰিছে ঐ এইটো ৰমাৰ ভূত নহয় তেনেহ'লে কাৰ ৰঙা ৰং কেৱল ব্ৰাৰ নাথাকে থাকে কাহিনীৰো ৰং ৰঙা কাৰণ এইবাৰ হ'ব চিনেমা 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 তো সিনেমাখনৰ কাৰণে আমি সকলোৱে ৱেইট কৰি আছো কেতিয়া কি হ'ব তাৰ কোনো এনাউন্সমেন্ট নাই খালি সিনেমাখন যে বনোৱা হৈ আছে তাৰ কাৰণে এটা অফিচিয়েল এনাউন্সমেন্ট টিজাৰ তেওঁলোকে দিছে তো নিশ্চয় ভাল লাগিব আহক সিনেমাখন সুপাৰ ডুপাৰ হিট হওক এজ লাইক বিদুৰ ভাই ৰেকৰ্ড ভাঙক তাৰে আশা কৰোঁ তো নেক্সট ভিডিঅ'ত লগ পাম